আমাৰ সাংবাদিক বন্ধুসকল আৰু আমাৰ BPF দলৰে আমাৰ প্ৰাৰ্থীসকল, যোৱাকালি BTC নিৰ্বাচনৰ ৰিজাল্টটো ওলাই গ'ল, চবে জানে, দেখিছে। আৰু BPF পাৰ্টি হিচাপে ছিংগল লাৰ্জেষ্ট আমি 17 চিট পাইছোঁ, এইটো কথাও সকলোৱে জানে। এতিয়া হ'ল 2016 চনত আমি BJPৰ লগত মিত্ৰতা কৰি পেলাই ষ্টেটত চৰকাৰ আনিছোঁ, একেলগে চৰকাৰ চলি আছে এতিয়াও। আৰু দিল্লীতো একেলগে NDA লগতে আছে চৰকাৰ। এতিয়া আমি BPF দলৰ হৈ পেলাই BJPক আমি অনুৰোধ কৰিব বিচাৰিছোঁ, যিহেতু আমাৰ BPF আৰু BJP দলৰ যিটো মিত্ৰতা এতিয়ালৈকে মিত্ৰতাটো ভাঙা নাই, নিশ্চয় আমাৰ এই মিত্ৰতাটো থাকিব। BJP আৰু BPFৰ লগত যিটো মিত্ৰতা আজিলৈকে ভাঙা নাই, আৰু এই মিত্ৰতাটো থাকিব বুলি মই আশাবাদী। আৰু গোটেই অসমবাসী ৰাইজে জানে 2016 চনত BPF হিচাপে BJPৰ লগত মিত্ৰতা কৰি পেলাই চৰকাৰ আনিছে। তো এই চৰকাৰটো আজিলৈকেও চলি আছে আৰু থাকিব। সেইকাৰণে মই BPF দলৰ সভাপতি হৈ আমি BJP দলক আহ্বান জনাইছোঁ, ৰিকুৱেষ্ট কৰিছোঁ, অনুৰোধ কৰিছোঁ যে নিশ্চয় BJPয়ে আমাৰ BPF দলক সহায় কৰিব এই BTC চৰকাৰ গঠনৰ ক্ষেত্ৰত। কথা সেইটোৱে। নাই, সেইটো ইহঁতৰ কথা, ইহঁতে কি কথা পাতা নাই মই একো নাজানো। কিন্তু আমি ষ্টেটত যিহেতু একেলগে আছে মিত্ৰতা, সেইকাৰণে আমি BJP দলক ৰঞ্জিত দাস ডাঙৰীয়া বা আমাৰ JP নাড্ডা ডাঙৰীয়াক আমি অনুৰোধ কৰিছে, যিহেতু আমাৰ এলায়েন্স এতিয়াও বাহাল আছে আৰু থাকিব। এই হিচাপত BTCত চৰকাৰ বনোৱাৰ ক্ষেত্ৰত BPF দলক BJP নিশ্চয় সহায় কৰিব। এইখিনি কথা। কালি হিমন্ত বিশ্ব শৰ্মাই কৈছে ৰিজাল্ট ওলোৱাৰ পিছত যে আপুনি তেওঁলৈ ফোন কৰিছে, তেওঁ আপোনালৈ ফোন কৰিছে, পুনৰ কথা কৈছে, যথেষ্ট ছফ্ট হিমন্ত বিশ্ব শৰ্মাই এতিয়া আপোনাক নাই, মই কথা পাতিছোঁ। আমাৰ মাজত যিখিনি আছে আগৰ বন্ধু, ইলেকশ্যনততো হৈ গ'ল কিবা কিবি কাজিয়া, এইটোতো ইলেকশ্যন শেষ হৈ গ'ল, ৰিজাল্ট শেষ হৈ গ'ল, এইটো শেষ। ইলেকশ্যনৰ সময়ত হয় বহুত ডিবেট চলিছে, এইটোতো চবেই দেখিছে। কিন্তু এতিয়া ইলেকশ্যন শেষ হ'ল, ৰিজাল্ট ওলাল, BPF হিচাপে 17 চিট পাইছে, ছিংগল মেজৰিটি। আৰু এতিয়া যিহেতু BPF আৰু BJP চৰকাৰ চলি আছে, দিছপুৰত আৰু দিল্লীত একেলগে আছে, মিত্ৰতাটো ভাঙা নাই আৰু এই মিত্ৰতাটো বাহাল থাকিব। সেইকাৰণে আমি BPF দলৰ হৈ পেলাই BTCত চৰকাৰ গঠনৰ ক্ষেত্ৰত BJP দলে নিশ্চয় আমাক সহায় কৰিব বুলি মই আশাবাদী। এইখিনি কথা, বেলেগ একো নাই। দে কিবা সুধিব লাগে? নাই, BTC নিৰ্বাচনত চবেই ইণ্ডিপেণ্ডেণ্টলি খেলিছে, কংগ্ৰেছেও ইণ্ডিপেণ্ডেণ্ট খেলিছে, BJPও খেলিছে, UPPও খেলিছে বা AIUDFও খেলিছে। কোনো দলে কাৰো লগত মিত্ৰতা নকৰাকৈ ইণ্ডিপেণ্ডেণ্টলি নিৰ্বাচন খেলিছে। ইয়াত আমাৰ ক'ব লগা একো নাই। এতিয়া হ'ল চৰকাৰ বনাব লাগে, যিহেতু আমাৰ BPF আৰু BJPৰ লগত একেলগে আছে দিছপুৰত, মিত্ৰতাটো আজিলৈকে চলি আছে আৰু চলি থাকিব। এইকাৰণে মই বাৰে বাৰে কৈ আছোঁ যে BPF দলক মানে BJP দলে চৰকাৰ বনোৱাৰ ক্ষেত্ৰত সহায় কৰিব। ইতিমধ্যে ৰাজনৈতিক সমীকৰণ আৰম্ভ হৈছে গুৱাহাটীত যোৱা নিশাৰ পৰাই এতিয়া প্ৰমোদ বড়ো BJP নেতৃত্ব একেলগে বহিছে, নাই, সেইবিলাক বেলেগ প্ৰশ্ন, সেইটো মোৰ তাত নাহে, সেইটো BJPৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু আমি কৈছোঁ যে BJP আৰু BPF যিহেতু আজিলৈকে আছে মানে মিত্ৰতাটো, এইটো BJPয়ে আমাৰ লগত মিত্ৰতা
কৰা নকৰাটো ইহঁতৰ ধৰ্ম, কিন্তু আমি অনুৰোধ কৰিছে যে বিজেপিয়ে আমাক সহায় কৰিব। সেইটো বেলেগ কথা। এতিয়া অকল BTCৰ ক্ষেত্ৰত মই কৈ আছোঁ যে আমাৰ মিত্ৰতা থাকিব, ষ্টেটত আছে, এতিয়ালৈকেও আছে আৰু ভৱিষ্যতো থাকিব। আমাৰ লগত বিজেপি আৰু PPF দলৰ যিটো মিত্ৰতা সেইটো চলি আছে। কোকৰাঝাৰ চিৰাঙত ইমান ভাল ৰিজাল্ট, কিন্তু ওদালগুৰিত আগৰবাৰ ইমান ভাল আছিল, এইবাৰ সাংঘাতিক বেয়া হ'ল, কি কাৰণ? কাৰণটো এতিয়া আমি ফিল্ডত ঘূৰিলেহে গম পাব কি কাৰণত এনেকুৱা হ'ল। বাক্সা আৰু ওদালগুৰি মই এতিয়া ফিল্ডত যাম, এইবিলাক কেনেকৈ হ'ল এইটো পিছত গম পাম মই। ডিষ্ট্ৰিক্ট ইনচাৰ্জ হিচাপেতো আমাৰ ওদালগুৰিত আমাৰ ৰিহন ডিমাৰী আছিলে, আৰু বাক্সাটো মই মানে প্ৰমীলা বাইদেউ অলপ চাব দিছিলে, সেইটোৱে। ৰাজ্যিক নেতৃত্ব মানে মই হেমন্তদাৰ লগত কথা পাতিছোঁ, আৰু CM ছাৰৰ OSD খাইছবৰ লগতো মই কথা পাতিছোঁ। কথা একে, মুঠতে চৰকাৰ বিজেপি আৰু BPF বনাব। মানি নলোৱাটো ইহঁতৰ কথা, কিন্তু হা কোনে বিজেপি BPF চৰকাৰ গঠন কৰিব, এইটোৱে কৈছোঁ মই। নাই, এনেকুৱা ধৰণত মই ডাইৰেক্ট নকওঁ, মুঠতে আমাৰ কথা চলিছে, আৰু বিজেপি আৰু BPF চৰকাৰ গঠন কৰিব BTCত। এইটোতো ফাইনেল, আৰু কাৰ লগত চৰকাৰ বনাব এইটো বিজেপিয়ে যদি আৰু কাকবা প্ৰয়োজন বুলি ভাবে, ইহঁতৰ ধৰ্ম, কিন্তু বিজেপি আৰু BPF যথেষ্ট। যদি বিজেপিয়ে ভাবে আৰু কাকবা ল'বলৈ ইচ্ছা আছে, ইহঁতৰ ধৰ্ম, মই একো ক'বলৈ নাযাওঁ। এইটো GSP আছে, UPPL আছে, মুঠতে চৰকাৰ যিহেতু চলি আছে দিছপুৰত একেলগে BPF আৰু বিজেপি, সেইকাৰণে মই বিজেপিক অনুৰোধ কৰিছোঁ যে BTCত চৰকাৰ বনোৱাৰ ক্ষেত্ৰত BPF দলক বিজেপিয়ে সহায় কৰিব লাগে। নাই, এনেকুৱা কোনো প্ৰশ্নই নাহে। আমিওতো আলোচনা কৰিহে প্ৰেছ মিট দিছে, নহ'লে মই ক'ত এনেকুৱা ওলাই আহিম। চেণ্ট্ৰেলৰ নেতৃত্বৰ লগত এনেকুৱা মই কথা পতা নাই। BTCৰ কাৰণে ষ্টেটে যথেষ্ট। চৰকাৰ ভাল আছে, ভাল থাকিব, কি দৰকাৰ। ঠিক আছে। ৰাজনীতিত মই কৈ আছোঁ না, ৰাজনীতিত কোনো পাৰ্মানেণ্ট শত্ৰু নাথাকে, পাৰ্মানেণ্ট বন্ধু নাথাকে, কথা সেইটোৱে। এইটো ইলেকশ্যনৰ কথা, যাম মানে নিৰ্বাচনৰ কথা। এইটো নিৰ্বাচনত কৈছে, যেতিয়া কেম্পেইনক ডাইৰেক্টত আৰু বেছি আছে, ডাইৰেক্ট শপত গ্ৰহণৰ কথাটো আমি আজি ঠিক কৰিম, অলপ সময় আছে, এতিয়াও আবেলি মানত ঠিক কৰিম ডেট ফিক্সটো দেই। ঠিক আছে, থেংক ইউ।